নমস্কাৰ, মই ইপচনলাল বৰুৱা। আপোনালোকৰ বাবে এটি সুখবৰ যে অসমত নতুনকৈ মুক্তকণ্ঠ 24/7 আসাম নামেৰে এটি পোৰ্টেল চেনেল ইণ্টাৰনেট যোগে উপলব্ধ হ'বলগীয়া পোৰ্টেল চেনেল এটি মুকলি কৰা হৈছে আৰু এই চেগতে মই এই চেনেলটিৰ সমূহ কৰ্মকৰ্তা সাংবাদিক আটাইলৈ মোৰ শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে মই আশা কৰিছোঁ আৰু তেওঁলোকে যাতে এই চেনেলটিৰ যোগেৰে নিৰ্ভীক নিৰপেক্ষ বাতৰিৰে আমাৰ সামাজিক দিশবিলাক সামাজিক কেৰুণবিলাক দেখুৱাই দি সমাজখনক সঠিক ৰূপত আগুৱাই যোৱাত সহায় কৰিব পাৰে। তাৰ বাবে তেওঁলোকলৈ মোৰ তৰফৰ পৰা অভিনন্দন ধন্যবাদ আৰু সঁহাৰিও জনাইছোঁ। আমি যদি তেওঁলোকক কিবা সহায় কৰিব পাৰোঁ সহায়ো কৰিম আৰু জয় অসম। ধন্যবাদ।